আমি নজনা এনে বহু প্ৰাণী আছে যিবোৰৰ জীৱনৰ প্ৰতি এতিয়া ভাবুকি আহি পৰিছে আৰু যিবোৰ এতিয়া বিলুপ্তপ্ৰায় প্ৰাণীৰ হাৰিত পৰিছে। আহকচোন আজি আমি কেইটামান বিলুপ্তপ্ৰায় প্ৰাণীৰ বিষয়ে আলোচনা কৰোঁ। ১ নম্বৰতে আছে উলুমৰা। উলুমৰা এবিধ বিৰল প্ৰজাতিৰ চৰাই। ইয়াক বিশেষকৈ দক্ষিণ পূব এছিয়াত দেখিবলৈ পোৱা যায়। হোবাৰপচিছ গোত্ৰৰ ই একমাত্ৰ প্ৰজাতি। উলুমৰাই মুকলি আৰু ওখ ঘাঁহনিত বাস কৰে। ইয়াৰ বৰ্তমানৰ সংখ্যা 1000ৰো কম বুলি ধাৰণা কৰা হৈছে। পূৰ্ণবয়স্ক উলুমৰাৰ দেহৰ দৈৰ্ঘ্য 66ৰ পৰা 68 চেণ্টিমিটাৰ আৰু উচ্চতা 55 চেণ্টিমিটাৰ মান হয়। মতা উলুমৰাৰ মূৰৰ পৰা ডিঙি পৰ্যন্ত বৰণ কলা আৰু মূৰত এটা দীঘল মুকুট থাকে। ঠেং হালধীয়া আৰু ঠোঁট গাঢ় বৰণৰ। মাইকী উলুমৰা আকাৰত মতা উলুমৰাতকৈ ডাঙৰ হয় আৰু ভাৰতৰ উলুমৰাৰ উত্তৰ প্ৰদেশৰ নেপাল, অসম আৰু অৰুণাচলতে পোৱা যায়। দ্বিতীয়তে আছে হক্সবিল। হক্সবিল হ'ল এক প্ৰকাৰৰ কাছ যাৰ আকাৰ 30ৰ পৰা 38 ইঞ্চি। ইহঁতৰ মুখৰ গঠনৰ লগত বাজ চৰাইৰ ঠোঁটৰ বহুখিনি মিল আছে। বাজ চৰাইৰ ইংৰাজী নাম হকবিল। এই হকবিলৰ লগত মিল থকা বাবেই ইয়াক হক্সবিল বোলা হয়। সমুদ্ৰত থকা এবিধ কাছ প্ৰধান শত্ৰু হ'ল মানুহ নামৰ প্ৰাণীবিধ। এই কাছবিধৰ খোলাটো বৰ সুন্দৰ আৰু এইবাবেই মানুহে ইহঁতক হত্যা কৰি আহিছে। এই কাছবিধৰ মূল মৃত্যুৰ কাৰণটো হ'ল ইহঁতে পানীৰ তলত উশাহ ল'ব নোৱাৰে। গতিকে পানীৰ ওপৰত উশাহ ল'বলৈ আহোঁতে মানুহ নামৰ প্ৰাণীবিধে ইহঁতক একেবাৰে উশাহ নিশাহ বন্ধ কৰি দিয়ে। ৩ নম্বৰ প্ৰাণীবিধ হ'ল নল গাহৰি। এই গাহৰিবিধ পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৰু প্ৰজাতিৰ বনৰীয়া গাহৰি। নল গাহৰিৰ বৈজ্ঞানিক নাম হ'ল পাৰ্কিউলা চালভেৰিয়া। ঘোৰ সংকটগ্ৰস্ত তালিকাত অন্তৰ্ভুক্ত এই প্ৰাণীবিধ অসমৰ বাহিৰে কোনো ঠাইত পোৱা নাযায়। এটা সময়ত ইয়াৰ বাসস্থান উত্তৰ প্ৰদেশৰ নেপাল আৰু উত্তৰ বংগৰ ঘাঁহনিত আছিল। কিন্তু বিভিন্ন কাৰণত এই গাহৰিবিধ বিলুপ্ত হোৱা দেখি এই আপুৰুগীয়া গাহৰিবিধ বিলুপ্ত হ'ল বুলি গণ্য কৰিছিল যদিও মানাহ ৰাষ্ট্ৰীয় উদ্যানত ইয়াক পুনৰ দেখা গৈছে। তথাপিতো ইহঁতৰ সংখ্যা তেনেই নগণ্য, প্ৰায় 500টা মানহে বুলি অনুমান কৰা হৈছে। কলা বান্দৰ। কলা বান্দৰ দৈৰ্ঘ্য মাত্ৰ 1.5 ফুট, কিন্তু ইয়াৰ নেজডাল প্ৰায় 8 ফুটমান দীঘল। দেহৰ তুলনাত হাত ভৰিবোৰ যথেষ্ট দীঘল। দক্ষিণ আমেৰিকাৰ আমাজন নদীৰ অৱবাহিকাৰ ৰেইন ফৰেষ্টত ইহঁতৰ ঘৰ। গৱেষণাত প্ৰমাণিত হৈছে যে এইবোৰৰ বাকী প্ৰাণীৰ তুলনাত অলপমান বুদ্ধিজীৱী প্ৰাণী, কিন্তু দুখৰ বিষয় যে কোনো কাৰণত ইহঁতৰো জীৱনৰ নাওখন ডুবু ডুবু অৱস্থা। 5 নম্বৰ আৰু ভিডিঅ'টিৰ অন্তিমটি প্ৰাণী হৈছে দেওহাঁহ, যাৰ আকাৰেই পৰিচয়। দেওহাঁহৰ আকাৰ বাকী হাঁহবোৰতকৈ যথেষ্ট ডাঙৰ হয়। লগতে ইয়াক অসমৰ জাতীয় চৰাইৰূপে অভিহিত কৰা হৈছে। এই হাঁহবিধৰ বিশেষ ধৰণৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক দেওহাঁহ বুলি কোৱা হয়। ইহঁতৰ দৈৰ্ঘ্য 66ৰ পৰা 68 চেণ্টিমিটাৰ আৰু ডেউকাৰ দৈৰ্ঘ্য 116ৰ পৰা 150 চেণ্টিমিটাৰৰ ভিতৰত হয়। মাইকী হাঁহ মতা হাঁহতকৈ সৰু। দেওহাঁহ উত্তৰ পূব ভাৰত বাংলাদেশৰ পৰা জাভা চুমুত্ৰালৈকে বিস্তৃত আছিল। বৰ্তমান ই বিলুপ্ত হৈছে। ভাৰতবৰ্ষৰ বৰ্তমান কেৱল অসম আৰু অৰুণাচলতহে দেখা যায়। পুনৰ এটা নতুন বিষয় লৈ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বিদায়।